এইখন দিন আমি অতি শুভ দিন বুলি আমি ক'ব লাগিব, কিয়নো আমি বিভিন্ন গাঁৱৰ পৰা মাটি কালেক্ট কৰিছোঁ। মাটি কালেক্ট কৰাৰ পিছত এইখন মাটি আপোনাৰ দিল্লীলৈ যাব। দিল্লীত যোৱাৰ পিছত আপোনাৰ অমৃত ভাটিকা বুলি এটা কৰা হ'ব। অমৃত ভাটিকা আপোনাৰ দেশৰ কাৰণে যিবিলাকে কুৰবান দিছে, দেশৰ কাৰণে যিবিলাকে বলিদান দিছে, তেখেতসকলক সন্মান জনাই এই অমৃত ভাটিকাটো নেশ্যনেল ৱাৰ মেমৰিয়েল দিল্লীত বনোৱা হ'ব। এইখন যিটো সপোন, যিটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমি সকলোৱে সজাগত হ'ব লাগিব, সকলোৰ মনত আমি জাগৃত কৰিব লাগিব। আমাৰ প্ৰথম কৰ্তব্য হ'ল কি দেশৰ কাৰণে আমি যি কৰে প্ৰথমতে আমি ভাবিব লাগিব দেশ এক নম্বৰত। এইটো মনত ৰাখি, এইটো ফ্ৰণ্টত ৰাখি, এইটো আগত ৰাখি এইখন যিটো মেৰী মাটি মেৰা দেশ প্ৰগ্ৰাম আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে। আমি আশাবাদী এইখন যেনেকৈ পদক্ষেপৰ মাজেদি আমাৰ ৰাইজৰ, ভাৰতীয় ৰাইজৰ মাজত এটা দেশপ্ৰেমী, যিটো দেশৰ কাৰণে বলিদান দিয়া জৱান, তেখেতসকলৰ যেনেকৈ এৱাৰনেছ, যেনেকৈ লাভ ফৰ কাণ্ট্ৰি, এইটো আমি এৱাৰনেছটো ইনক্ৰিজ কৰিব পাৰিম বুলি আমি আশাবাদী। আজিৰ যিটো ৰুণিখাটা BCDCৰ অন্তৰ্গত যিটো মেৰী মাটি মেৰা দেশ, এই প্ৰগ্ৰামত মোক মাতি পিনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা মোক ইয়াত এণ্ট্ৰাষ্ট কৰি মোক আপোনালোকৰ লগত এইখন এটা শুভ প্ৰগ্ৰামত মোক যোগদান কৰাৰ কাৰণে সুযোগ দিয়াৰ বাবে মই ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ মোৰ আন্তৰিক ধন্যবাদ মই যাচিছোঁ। আৰু আজিৰ যিটো শুভ দিন, শুভযাত্ৰা মই ইয়াতে আৰম্ভ কৰিছোঁ বুলি এনাউন্স কৰিছোঁ।